হাই নমস্কাৰ সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি বহুত দিনৰ পিছত মই ভিডিঅ'টো বনাইছোঁ আৰু আপলোডো কৰিম কাৰণ আজি সৰস্বতী পূজা আছিলে আৰু সৰস্বতী পূজাত ভিডিঅ' বনোৱা ফটো উঠাটোতো ছোৱালী মানুহৰ নিয়মেই আৰু একচুৱেলি ইউনিভাৰ্চিটিত মোৰ এইটো লাষ্ট ইয়েৰ হয় আৰু লাষ্ট সৰস্বতী পূজা সেইবাবে ভাবিলোঁ ভিডিঅ'টো বনাই দিওঁ আৰু ইউনিভাৰ্চিটি অহাৰ লগে লগে ষ্টাৰ্ট হৈ গ'ল আমাৰ ফটো উঠা ভিডিঅ' বনোৱা ইউনিভাৰ্চিটিত ফাৰ্ষ্ট আহোঁতে ইমান মানুহ নাছিলে তাৰপিছত যেনিবা ছোৱালীবোৰ মানে ষ্টুডেণ্টবোৰ অহা ষ্টাৰ্ট কৰি দিলে আৰু আহিয়ে দেখিছে সকলোবোৰে ইমান ধুনীয়াকৈ পিন্ধি ষ্টাইল কৰি আহিছে আহি আমিও গ'লোঁ সৰস্বতী মাৰ ওচৰত সেৱা জনাই তাৰপিছত ইউনিভাৰ্চিটিটো ঘূৰিলোঁ কাৰণ ঘূৰিবই লাগিব খোৱা বোৱাৰ পৰা ধৰি ঘূৰাটো মেইন ফটো উঠা এয়া সৰস্বতী মাক সেৱা কৰি লৈ আমিও ভাবিলোঁ হোষ্টেলৰ চাইডে ওলাই যাওঁ কাৰণ ইউনিভাৰ্চিটিত হোষ্টেলে সৰস্বতী পূজা পালন কৰে তো ভাবিলোঁ হোষ্টেলতো যাওঁ আৰু এইটো চিনি পাইছেই চাগে আৰু মই এইটো হোষ্টেলত আহিছোঁ আৰু ইয়াত হোষ্টেলাৰ্ছবোৰে ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰে আৰু যিবোৰে গুৱাহাটী ইউনিভাৰ্চিটিত পঢ়ি আছে তেওঁলোকে চিনি পাইছেই চাগে কোনটো হোষ্টেল হয় আৰু তেওঁলোকে প্ৰতি বছৰে মানে হোষ্টেলটো বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰে আৰু আপোনালোকে মানুহ দেখিয়ে গম পাইছে চাগে কিমান মানুহে ষ্টুডেণ্টবোৰে ফটো উঠিছে ভিডিঅ' বনাইছে আৰু ময়ো ভাবিলোঁ এইটো হোষ্টেলত এবাৰ ভিজিট কৰি যাওঁ বাকীখিনি হোষ্টেলতো গৈছিলোঁ বাট তেনেকৈ ভিডিঅ' বনোৱা নহ'ল আৰু খোৱাটোতো আমাৰ মেইনেই লাষ্টত এয়া খাব আহিছোঁ হোষ্টেলতে বাকীলৈ ইমান এই ভিডিঅ'